নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। ৰাতি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইটো হৈছে লেম্প, কিন্তু ইয়াত কেৰাচিন নাই, কাৰণ আজিকালি পাবলৈ নাই। কি নাই বাৰু, আমাৰ ঘৰত ঘড়ী নাই। এইজনী আমাৰ ছোৱালী মোবাইল চাই আছে, কিতাপ পঢ়িবলৈ সময় নাই। আমাৰ ঘৰত গেছ নাই, খৰিতে ভাত বনাই। এইটো মোৰ হেলমেট, বাইকখন চলাই যাওঁতে পিন্ধিব লাগে, কিন্তু ভগা। নতুন এটা ল'ব পৰা নাই। আমাৰ ঘৰত চাৰ্জিং লাইটো আছে, কিন্তু এইটো ভাল হৈছে বুলি ভাবিছে নেকি? বেয়া হৈ গ'ল, বনাব পৰা নাই। এইটো হৈছে আমাৰ টিভিৰ ৰিচিভাৰ। ইয়াত ৰিচাৰ্জ বহুত আছে বুলি ভাবিছে নেকি? 0 হৈ আছে, ৰিচাৰ্জ নাই। ঘৰত এটা আছে ফ্ৰিজ। ফ্ৰিজত কি কি আছে আপোনালোকক দেখাইছোঁ। একোৱেই নাই, দেখিলে নহয়, ফ্ৰিজত একোৱেই নাই। মোৰ এইটো হৈছে মূৰাটোত বহুত জ্ঞান আছে বুলি ভাবিছে নেকি? নাই, একোৱেই নাই। আৰু আমাৰ ঘৰত কি কি নাই জানিবলৈ আপোনালোকে ভিডিঅ'টো এটা লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক। দেখাম আপোনালোকক নেক্সট ভিডিঅ'ত আমাৰ ঘৰত আৰু কি কি নাই।